हेलो दोस्त नमस्कार আসসালামু আলাইকুম আপোনালোকে যদি কম খৰচ এটা ঘৰ বনাবলৈ বিচাৰি আছে তেনেহলে আমাৰ এইটো ভিডিও স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব তেনেহলে আপুনি বুজিবলৈ পাব যে ঘৰ এটা বনাওঁতে আমাৰ কিমান টকা খৰচ হয় আমাৰ কামবিলাক কেনেকৈ কৰিব লাগে এইটো ভিডিওত আপুনি অলপ বুজিবলৈ পাব অলপ ভিডিওটো আৰম্ভ কৰোঁ মানে এইটো যে ঘৰ আছে ঘৰটো আমাৰ যে বহল আছে বহলটো আমাৰ 30 ফুট আৰু যে লম্বা আছে লম্বাটো হ'ল আমাৰ 60 ফুট এটা আমাৰ 21 স্কয়াৰ ফিট হাউস প্লেন তো ফ্ৰণ্টৰ পৰা যেতিয়া আমি উঠিম ফাৰ্ষ্টত এটা হ'ব আমাৰ বাৰান্দা এফালে বাৰান্দা হ'ব এফালে আমাৰ গেৰেজো হ'ব আৰু ইয়াত আমাৰ দুটা বেডৰুম আছে এফালে এটা বেডৰুম বাৰান্দাৰ পৰা ডাইৰেক্ট এফালে এটা ৰুম বেডৰুম পাই যাব বেডৰুমটো চাক প্লাষ্টাৰৰ কাম কিনে আমাৰ চলি আছে বেডৰুমটো সাইজ হ'ল আপোনাৰ 15x16 দুটা আমাৰ চাৰিপল্লা খিৰিকী লগোৱা আছে এটা হ'ল বেডৰুমৰ সাইজ আৰু বাৰান্দাৰ পৰা এফালে এটা বেডৰুম আছে এফালে আপোনালোকে এটা হল আৰু আপোনাৰ ডাইনিং পাব এই ৰুমটো আমাৰ হল আৰু ডাইনিং এটা আমাৰ যথেষ্ট ডাঙৰ এফালে আছে আমাৰ 20 ফুট এফালে আছে আমাৰ 15 ফুট হল আৰু ডাইনিংৰ কাৰণে সেইকাৰণে অলপ বহলকে বনোৱা হৈছে আৰু এফালে আমাৰ দুটা বেডৰুম আছে এফালে এটা কোঠা আছে বাহিৰত যোৱাৰ কাৰণে আৰু এফালে এটা বেডৰুম এফালে এটা বেডৰুম বেডৰুমৰ সাইজ বিলাক আমাৰ একেই আছে আপোনাৰ 15x16 এফালে 2 আৰু এফালে 2 15x16 বেডৰুম বিলাক মানে আমাৰ যথেষ্ট ডাঙৰ ডাঙৰ এনেকৈ বেডৰুম বনালে মানে ভাল হয় আৰু প্লাষ্টাৰ বিলাক যে কৰিছে চাক কিমান ধুনীয়াকৈ এক লেভেলত হৈছে ওয়াল বিলাক আমাৰ একেলগে হোৱা নাই কিছুমান মানুহে সুধে যে আমাৰ মছলাবিলাক কেনেকৈ বনাব লাগে কিমান সিমেন্ট দিব লাগে বা কেক বনাব লাগে এটা আমাৰ যেটো প্লাষ্টাৰ হয় প্লাষ্টাৰৰ গাঁঠিত আমি 4x সিমেন্ট ইউজ কৰো 4 টিং আমাৰ বালি আৰু 1 টিং আমাৰ সিমেন্ট এটা আমাৰ 4x বুলি কও আৰু যেটো ডালাই আছে ডালা যেটো আমাৰ মছলা দিব লাগে ডালাত আপোনালোকে হেৰি 3 টাকাৰ গিটি আৰু 2 টাকাৰ আপোনাৰ বালি আৰু 1 টাকাৰ আপোনাৰ সিমেন্ট এটা হল আমাৰ M20 গেট বুলি আমি কও আৰু এইবিলাক যেটো আমাৰ কাট ইউজ কৰিছো ফ্ৰেমত ফ্ৰেম বিলাক আমাৰ হালকাৰৰ আমি ফ্ৰেম ইউজ কৰিছো এটা আমাৰ হালকাট হয় কাটবিলাক চাব পাৰিব এটা কাট যে আমি দিছো এটা আমাৰ 20 বছৰ আমি ওয়াৰেন্টি দিছো যে 20 বছৰত দি কিবা আপোনাৰ কাটবিলাক পোকে খাই দিয়ে বা বেন হৈ যায় তেতিয়া আমাৰ তৰফৰ পৰা আমি ঠিক কৰি দিম এনেকৈ আমি কামবিলাক কৰি আছো আমি অলমত সাৰ্ভিস দি আছো আপোনালোকে ঘৰ বনাবলৈ বিচাৰিছে হলে আমাৰ স্ক্ৰিনত নম্বৰত কন্টাক্ট কৰিব আৰু এফালে আহক আমাৰ কিচেন ৰুম এফালে আমাৰ কিচেন ৰুমটো আছে কিচেন ৰুমটো আমাৰ মিডিয়াম আপোনাৰ 10 ফুট বাই 8 ফুট কিচেন ৰুমৰ সাইজ এটা আমাৰ মডুলাৰ কিচেন বনোৱা হ'ব আপোনালোকে লাষ্টত যেতিয়া ফিনিশিং দিম তেতিয়া আপোনালোকে ধুনীয়াকৈ দেখিবলৈ পাব আৰু এটা কথা কওঁ যেতিয়া বিকল কৰিব যেতিয়া বিকল কৰোতে আপোনালোকে সদায় ইয়াত বেছি পৰিমাণৰ কেতিয়া মছলা নিদিব কিছুমান মানুহে চাব যে 1.5 ইঞ্চি মোটাকে মছলা দি দিয়ে তেনেকৈ মানে দিব নালাগে বেছি দি মছলা দিয়ে তেনেহলে আপোনাৰ ওয়াল বিলাক মানে আপোনাৰ ক্র্যাক হৈ যায় বা ফাটি যায় এনেকৈ সব বহুত মানুহৰ ঘৰবিলাক ফাটি গৈছে সেইকাৰণে আপোনালোকে ইয়াত যেটো মছলা দিব মছলাটো আপোনাৰ হাফ ইঞ্চি মান পৰিমাণৰ দিবলৈ চেষ্টা কৰিব আৰু আপোনালোকে অলপ মিলাবলৈ চেষ্টা কৰি আছে তেনেহলে 1 ইঞ্চি 1.5 ইঞ্চি মান আমাকে মছলা দিব পাৰে আপুনি যদি গুটেখিনি 1 ইঞ্চি মছলা দি দিয়ে তেনেহলে আপোনাৰ বিকল বিলাক মানে ফাটি যায় আৰু এইফালে আছে আমাৰ এটা বাথৰুম এফালে বাথৰুম এফালে আমাৰ কেঁচা হেৰি পাকঘৰ নহলে আপোনাৰ ষ্ট'ৰ ৰুম বনাবলৈ পাৰিব এই ৰুমৰ সাইজ আছে আপোনাৰ 8 ফুট বাই 15 ফুট হেতু আছে আপোনাৰ বাথৰুমটো আপোনাৰ 8 ফুট বাই 15 ফুট এটা এন্ডাৰ হৈ আছে মানে ওপৰত আমি সেলাবৰ কাম কৰি আছো যে সেলাব ডালা হল আৰু আমি এতিয়া কম যে আমি এটু ঘৰত আমাৰ কিমান টকা টোটাল খৰচ হৈছে আমি যে এখানে কাম ধৰক কৰিম যে কিমান টকা আমি এগ্ৰিমেন্ট কৰিছো আমি টোটাল আমি 15 লাখ টকা আমি এগ্ৰিমেন্ট কৰিছো এটা যে ফাউন্ডেশন নাছিলে ফাউন্ডেশনটো আপোনাৰ ওনাৰজন আগতে মাৰি থোৱা আছিল সেইকাৰণে আমি এতিয়া খালি ইয়াৰ ফাউন্ডেশনৰ ওপৰত আমি বিকল কৰিম আৰু আমাৰ ভিতৰত গুটিখিনি প্লাষ্টাৰ কৰিম আৰু আমাৰ ওপৰত আমি টাটা টিং ইউজ কৰিম আৰু আমাৰ যে এই দরজা খিৰিকীৰ যে পাল্লা আছে পাল্লাবিলাক আমি সিগুন কাঠৰ ইউজ কৰিম আৰু আমি গ্ৰিলবিলাক লগাই দিম আৰু আমাৰ মডুলাৰ কিচেন বনাই দিম আৰু আমাৰ বাথৰুমটো মানে ফুল ফিনিশিং কৰি দিম এটা বনাৰ টোটাল 15 লাখ টকাত বাজাৰত আমি কামটো আমি এগ্ৰিমেন্ট কৰিছো আপুনি যদি কম কৰিব ঘৰ বনাবলৈ বিচাৰি আছে তেনেহলে আমাৰ স্ক্ৰিনত নম্বৰত কন্টাক্ট কৰিব আৰু ভিডিও চাই ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কিবা জানিব লগা হলে আপোনাৰ কমেন্ট কৰিব পাৰে বা আপোনাৰ মতামত দিবলৈ না পাৰিব থ্যাংক ইউ সো মাচ নেক্সট ভিডিওত লগ হ'ব কিবা জানিব লগা হলে কমেন্ট